Hello বন্ধু বান্ধৱীসকল, ওয়েলকাম টু জ্ঞান টিউটৰিং। আজিৰ এই ভিডিঅ'টিত ইণ্ডিয়ান পলিটিৰ বিষয়ে আলোচনা কৰিম। এইটো পাৰ্ট 3। আগতে ইয়াৰ দুটা পাৰ্ট দিয়া হৈছে। আপোনালোকে যদি আগৰ পাৰ্টসমূহ চোৱা নাই তেন্তে ইয়াৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে আগৰ পাৰ্টসমূহ চাই ল'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লগৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। ওকে, লেটছ ষ্টাৰ্ট দি ভিডিঅ'। টুডেজ ফাৰ্ষ্ট কুৱেশ্যন ইজ When was the Assam Provincial Congress Committee formed? অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি কোন চনত গঠন হৈছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি, 5 জুন 1921 চনত। ওকে, নেক্সট কুৱেশ্যন। নেম দ্য পাৰ্চন ফ্ৰম Assam who participated in the Dandi March called by Gandhi to break the salt law. লোন আইন ভংগ কৰা গান্ধীৰ দাণ্ডি যাত্ৰাত অসমৰ পৰা অংশ লোৱা ব্যক্তিজন কোন? ইয়াৰ এনসাৰটো হৈছে অপশ্যন ডি, লীলাধৰ বৰুৱা। ওকে, নেক্সট কুৱেশ্যন। আণ্ডাৰ হুজ লিডাৰশ্বিপ ৱাজ দ্য ফাৰ্ষ্ট নন কংগ্ৰেছ কলিশ্যন গভৰ্ণমেণ্ট ফৰ্মড ইন আছাম? অসমত প্ৰথমখন অকংগ্ৰেছী সন্মিলিত চৰকাৰ কাৰ নেতৃত্বত গঠন হৈছিল? কাৰ নেতৃত্বত? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ডি, সৈয়দ মোহাম্মদ সাদুল্লাহ। ওকে, নেক্সট কুৱেশ্যন। When was the first non-Congress government formed in Assam? অসমৰ প্ৰথমখন অকংগ্ৰেছী জনতা দলৰ চৰকাৰ কিমান চনত গঠিত হৈছিল? কিমান চনত? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি, 1978। ওকে, Who was the Chief Minister of the first non-Congress government formed in Assam after independence? অসমত স্বাধীনতাৰ পিছত প্ৰথম অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকী কোন আছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি, গুলাব বৰবৰা। ওকে, নেক্সট কুৱেশ্যন। নেম দ্য পাৰ্চন হু ৱাজ নট এ মেম্বাৰ অফ দ্য লেজিছলেটিভ এছেম্বলি ৱেন হি বিকাম দ্য চিফ মিনিষ্টাৰ অফ আছাম? তলৰ কোনগৰাকী ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত বিধানসভাৰ সদস্য নাছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি, বিমলা প্ৰসাদ চলিহা। ওকে, নেক্সট কুৱেশ্যন। When was the Assam Accord signed? অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? কেতিয়া? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ডি, 15 আগষ্ট 1985। ওকে, নেক্সট কুৱেশ্যন। Who was the first martyr of the freedom movement from Assam? অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? কোন আছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি, পিয়লি ফুকন। ওকে, নেক্সট কুৱেশ্যন। Who became the first Assamese to be elected to the post of the President of the Indian National Congress? জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তিৰ নাম কি? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি, দেৱকান্ত বৰুৱা। ওকে, নেক্সট কুৱেশ্যন। নেম দ্য Assamese person who was nominated as a member of the Drafting Commitee of the Constituent Assaembly of India. ভাৰতীয় সংবিধান ৰচনা উপসমিতিত সদস্য হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি, সৈয়দ মোহাম্মদ সাদুল্লাহ। ওকে, নেম দ্য Assamese person who represented in the Round Table Conference held in London in 1930. 1930 চনত অনুষ্ঠিত লণ্ডনৰ ঘূৰণীয়া মেজমেলত প্ৰতিনিধিত্ব কৰা অসমীয়া ব্যক্তিগৰাকী কোন? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন ডি, চন্দ্ৰধৰ বৰুৱা। ওকে, নেক্সট কুৱেশ্যন। হাউ মেনি সিটস আৰ ৰিজাৰ্ভড ফৰ দ্য শ্বেডিউল কাষ্ট ইন দ্য 126 সিট অফ দ্য আছাম লেজিছলেটিভ এছেম্বলি? অসম বিধানসভাৰ মুঠ 126টা সমষ্টিৰ অন্তৰ্গত অনুসূচিত জাতিৰ সদস্যৰ বাবে সংৰক্ষিত সমষ্টিৰ সংখ্যা কিমান? এনসাৰ 7। ইয়াত আৰু এটা কুৱেশ্যন হ'ব পাৰে, কেইটা সমষ্টি অনুসূচিত জনজাতিৰ সদস্যৰ বাবে সংৰক্ষিত? তেন্তে এনসাৰ হ'ব 14। ওকে, নেক্সট কুৱেশ্যন। ৰাইট দ্য নেম অফ দ্য ফাৰ্ষ্ট Assamese হু বিকাম দ্য জাষ্টিছ অফ হাই কোৰ্ট? অসমৰ প্ৰথমজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি, হলিৰাম ডেকা। নেক্সট কুৱেশ্যন। ইন হুইচ ইয়াৰ প্ৰেচিডেণ্ট ৰুল ৱাজ ইম্প'জড ফৰ দ্য ফাৰ্ষ্ট টাইম ইন আছাম? অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন কিমান চনত বলবৎ কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি, 1979। হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট উমেন মিনিষ্টাৰ ৰিপ্ৰেজেণ্টিং টি ট্ৰাইবছ অফ আছাম?
অসমৰ চাহ জনগোষ্ঠী যিটো আছে চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰীৰ নাম কি কি ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশন এ ৰূপম কুৰ্মী নেক্সট কোৱেশ্চন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু বিকাম দ্য জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশন সি পাৰ্বতী কুমাৰ গোস্বামী আৰু যদি কোৱা হয় সৰ্বপ্ৰথম ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত অসমীয়া মহিলা মন্ত্ৰী কোন আছিল তেন্তে ইয়াৰ এনসাৰ হ'ব ৰেণুকা দেৱী বৰকটকী ওকে কোৱেশ্চন দ্য এডমিনিষ্ট্ৰেটিভ হেড অফ দ্য মিউনিচিপাল কৰ্পোৰেশ্যন ইজ কল্ড পৌৰ নিগমৰ প্ৰধানজনক কি বোলা হয় ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশন বি মেয়ৰ ওকে নেক্সট কোৱেশ্চন In which article of Indian Constitution it is mentioned regarding the appointment of state governors? ৰাজ্যপালৰ নিযুক্তিৰ বিষয়ে সংবিধানৰ কিমান নং অনুচ্ছেদত উল্লেখ আছে ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশন ডি আৰ্টিকল নম্বৰ 346